guys, welcome back to my channel. This is me Bandana আৰু মই আজি আপোনালোকৰ লৈ আহিছো কিছুমান হ্যান্ডমেড ইয়াৰিংছ মই পিনি থকা জোৰো হ্যান্ডমেড হয় যদি এতিয়ালৈকে তাৰ ভিডিওটো নাই চোৱা তেন্তে গৈ পেলাই তাৰ ভিডিওটো চাব আৰু ডেসক্ৰিপচনত মই লিংক দি দিম তাৰ পৰাও চাব পাৰিব ঠিক আছে আহক এটা ভিডিওটো ষ্টাৰ্ট কৰো আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব সো ফাৰ্স্ট ইয়াৰিং জোৰ হৈছে এইজোৰ বহুত বেছি ট্ৰেন্ডত আছে এতিয়া আপোনালোকে দেখিব পাৰিছে সো ইয়াৰ ডাঙৰো আছে আৰু ইয়াৰ সৰু আছে আৰু হাৰ্ট শেপৰো আছে সো ইয়াৰ ভিডিও মই পিছত দি আছো আপোনালোকক সো সেকেন্ড জোৰ হৈছে এইজোৰ হৈছে আছা অসমীয়া গহনা সো এইজোৰ কিমান মৰম লাগিছে সব মেখলাজৰ লগত পিলে বহুত বেছি ভাল লাগে মই পিক আপোনালোকক দি দিম আপোনালোকে তাৰ পৰা চাব পাৰিব নেক্সট জোৰ হৈছে এইজোৰ অসমীয়া গহনাৰে হয় বাট তলত ইয়াত গুটি মণি লগাই দিছো আৰু এটা মডাৰ্ন টাচ টাইপৰ কভাৰ ডিজাইনটো সো এইজোৰ পিলেও বহুত ভাল লাগে এন্ড তাৰ পাছত আছে এইজোৰ ড্ৰেছেছৰ লগত পিলে বহুত বেছি ভাল লাগে দেখিবলৈ সব এইজোৰ বহুত বেছি ধুনিয়া এটা ডিজাইন হৈছে বুলি মই ভাবিছো সো কমেন্ট কৰিবচোন কোনজোৰ ভাল লাগিছে আপোনালোকৰ এন্ড লাষ্টত আছে এইজোৰ লাষ্ট বাট নট দ্য লিষ্ট যেটো মই এটো ফাৰ্স্ট ভিডিও হয় ইয়াৰ সেকেন্ড পাৰ্টটো আহি আছে এইজোৰ মই পিনিছো ভিডিওত যদি আপোনালোকে মোক ফলো কৰিছে তেতিয়া হলে দেখিছে চাগে এইজোৰ পিলে বহুত ধুনিয়া লাগে সো হিমানে আসলে ভিডিওটো যদি ভাল লাগিলে তেনে কমেন্ট কৰিব আৰু লাইক কৰিব আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল আৰু যদি ভাল লাগিছে তেনে কমেন্ট কৰিব ইয়াৰ নেক্সট ভিডিও মই পাৰ্ট 2 ডেফিনেটলি জলদি লৈ আহিম ঠিক আছে বাই বাই